সকলৰ লগত আলোচনা আৰু ছ'চিঅ' ইকনমিক এৱাৰনেছ প্ৰগ্ৰামটো আমি পাতিছোঁ। আমাৰ BTC 40টা সমষ্টি আছে। 40টা সমষ্টিত আমাৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কিমান হিতাধিকাৰীক আমাৰ চৰকাৰী আঁচনি দিবলৈ সক্ষম হ'ল, এখেতসকলৰ লগত লৈ পেলাই আৰু আমি ভাৰতীয় নাগৰিক হিচাপে কি সুখ দুখত ভুগি আছোঁ সেইবোৰ আলোচনা কৰিবৰ কাৰণে আজি অনুষ্ঠানটো পতা হৈছে। চাওক, এটা কথা স্পষ্ট, ইয়াত কোন কোন জাতি আছে? বড়ো, ৰাভা, গাৰো, মষ্টলি মানে মেজৰিটি কমিউনিটি হ'ল মুছলমান। বাঙালীও আছে, ৰাজবংশীও আছে, নাথযোগী আছে, কিন্তু কম পৰিমাণৰ আছে। এই বড়ো, মুছলমান, ৰাভা, গাৰো যিসকলে ইকনমিকেলি একেবাৰে আণ্ডাৰ ডেভেলপ, এখেতসকলক ইকনমিকেলি উন্নতিৰ পথত বা উন্নতিৰ জখলাত উঠাটো কোনোবাই নিবিচাৰে। আপুনি আপাৰ আছাম আৰু লোৱাৰ আছামটো ৰিজাই চাওকচোন। আপাৰ আছামত এনেকুৱা ঠাই নাই য'ত মানুহে ভৰি দিবলৈ ঠাই আছে, চব ইণ্ডাষ্ট্ৰী। আমাৰ লোৱাৰ আছামত কিয় ইণ্ডাষ্ট্ৰী নাপাতিব? কিয়নো মুছলমানক কিয় আৰ্থিকভাৱে ডেভেলপ হ'বলৈ দিব? বড়োসকলক কিয় আৰ্থিকভাৱে ডেভেলপ হ'বলৈ দিব? ৰাভা গাৰোসকলক কেনেকৈ আৰ্থিকভাৱে জখলাত উঠিবলৈ দিব? বহুত পলিটিক্স আমি বুজিব লাগিব। আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে এই পৰ্বতজোৰা অঞ্চলৰ জনসাধাৰণক অনুৰোধ কৰিব বিচাৰিছোঁ, যদি ভাৰতৰ বিভিন্ন ঠাইত ইণ্ডাষ্ট্ৰী কৰিব পাৰিছে, আমাৰ কিয় কৰিব নোৱাৰে? কাৰণটো কি? যুক্তিটো কি? কিয়নো কোনো ব্যক্তিৰ এচকল মাটিও ক'তো নাযায়। আমিতো চৰকাৰীভাৱে চৰকাৰী মাটিহে দিবলৈ গৈ আছোঁ, আৰু সেইটোতো আমি কোনো ব্যক্তিক তেনেকৈ দান দিব বিচৰা নাই। যি হাগ্ৰামাই ৰামদেৱ নে কি দেৱ আছিলে, ৰামদেৱ, কিবা বোলে ৰামদেৱ, তাক 2928 বিঘা, প্ৰায় 3000 বিঘা তেওঁ দান দিছে। মোৰ হাতত প্ৰমাণ আছে, লাগে যদি এতিয়া আপোনালোকে মই মিডিয়াত দি দিম, লাগে নেকি? মই দিব পাৰোঁ। তাৰমানে তেওঁলোকে দান দিছে, য'ত চাৰেনা পইচা আমাৰ ভাৰতৰ আমি ৰেভিনিউ পাবলৈ সক্ষম হোৱা নাই, অসমৰ ৰেভিনিউ পাবলৈ সক্ষম হোৱা নাই, BTCৰ ৰেভিনিউ পাবলৈ সক্ষম হোৱা নাই। তেনেকুৱা ব্যক্তিয়ে শহুৰেকৰ নামত, হাগ্ৰামাই শহুৰেকৰ নামত 3000 বিঘা ৰিজাৰ্ভ ফৰেষ্ট তহিলং কৰি পেলাই চাহ বাগান কৰিছে। ইয়াত থকা মুছলমান, বড়ো, গাৰো, ৰাভা ভাইসকলৰ মাটিৰ পাত্তা এডোখৰো যোৱা 17 বছৰ দিবলৈ সক্ষম হোৱা নাই, ইচ্ছুক নহয়। কিয়নো কোনো মানুহৰ ইকনমি ডেভেলপমেণ্ট হোৱাটো হাগ্ৰামাই নিবিচাৰে। এটা কথা আচলতে প্ৰতিবাদকাৰীসকলে কিন্তু কৈছে যে এই কথাখিনি আমাৰ লগত আলোচনা কৰাকৈ নকৰি চাওক, সকলো কথাটো আলোচনা কৰা হৈছে, আৰু তেওঁলোকৰ মাটিটো প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিলে। এই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টটো আমি ডিৰিজাৰ্ভ কৰি ৰেভিনিউ কৰি পেলাই আকৌ ম্যাদী পাত্তাও দিয়া হৈছে। তেওঁলোকে য'ত আছে, ইয়াত কোনোবা ৰাজনীতি কৰি আছে। ৰাজনীতিটো দেখা দেখি আপোনালোকৰ মাধ্যমেৰে আমি দেখি আছোঁ। আপুনি চাওক, মই এটা কথা এখেতৰ প্ৰশ্নৰ উত্তৰটো মই দিলোঁ। হাগ্ৰামা বাহিনীয়ে আপোনাক যেতিয়া পেট্ৰল ঢালি পেলাই হত্যা কৰাৰ, এটেম্প টু মাৰ্ডাৰলৈকে, ছুইচাইড কৰালৈকে উচতাই দিব পাৰে, ইয়াত ৰাজনীতি নাথাকে কি থাকে? BPF দলৰ জল পথ সেইটোতো দেখাই আছে। মুনমুনে কি কথা কৈছে, ৰেকৰ্ড ফোনত কি কৈছে, এই তোমালোকে আগুৱাই যোৱা, তেওঁলোকে আহি আছে, তাত গৈ পেলাই এনেকৈ ৰেডি, পেট্ৰল লৈ পেলাই ৰেডি, চব আমাৰ তাত ৰেকৰ্ডিং আছে, চব ৰেকৰ্ডিং আছে। আপোনাৰ বঙলাজোৰাত যিহেতু আপোনালোকে বেছি দিছে, এগৰাকী মেম্বাৰে এটা অভিযোগ উত্থাপন কৰিছে যে অতদিনে আমি যিবোৰ বস্তু চাই আছোঁ, আদিবাসী এগৰাকী মেম্বাৰে কৈছে যে অতদিন আমাক মাটি দিয়া নাই, এতিয়া আৰু মাটি ল'ব বিচাৰিছে, আৰু ধাৰাবাহিক বিভিন্নকৈ প্ৰতিবাদ কৰিছে কিন্তু আদিবাসী অতদিনে মাটি দিয়া নাই মানে তেওঁলোকে অভিযোগ 17 বছৰে মাটি পাইছিলে। ভাৰত স্বাধীন হোৱাৰ মোৰ প্ৰশ্নৰ উত্তৰটো দিয়ক। ভাৰত স্বাধীন হোৱাৰ 78 বছৰ পাৰ হ'ল, কোনোবা চৰকাৰে মাটিৰ পাত্তা দিছে? যাৰ কাৰণে আজি হিন্দু মুছলমান, বড়ো অনাবড়ো কনফ্লিক্ট হৈছে। মাটিয়েতো মেইন কাৰণ আছিল না। অনাবড়োসকলে বড়োৰ সন্মুখত চকু দি পেলাই কথা ক'ব নোৱাৰা আছিল। আপোনালোকে সক্ষম নাছিলে মোৰ চকু দি কথা ক'ব, কিয়নো তেতিয়াৰ সময়ত হাগ্ৰামাই কাকো সুবিধাটো দিয়া নাছিল। আজি কিমান শান্তি, আজি 3,23,000 মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিছোঁ। হাগ্ৰাই 17 বছৰত হাগ্ৰামাই মুনমুন ব্ৰহ্মৰ কি কয় অসমীয়া ভিনিয়েকে 1623টা ফেমিলি 17 বছৰ দিছে। আমি এই দিনতে আজি 1244টা, ওই দিনাখন আমি 1244টা দিবলৈ সক্ষম হৈছোঁ। কিমান পাৰ্থক্য? বিজেপি বা নিজে আৰু EPPL চাওক, বিজেপি হ'ল ৰাষ্ট্ৰীয় দল,
ঠিক আছে বিজেপি হ'ল ৰাষ্ট্ৰীয় দল আমি হ'ল ফুল এটা কাউন্সিলৰ আঞ্চলিক দল আমাৰ প্ৰিন্সিপল তেওঁলোকৰ প্ৰিন্সিপলৰ মাজত পাৰ্থক্য আছে আমাৰ ডিচিপ্লিন তেওঁলোকৰ ডিচিপ্লিনৰ মাজত পাৰ্থক্য আছে আমাৰ কথাটো হ'ল বড়ো আন্দোলনৰ কাৰণে ৩৫ বছৰ বড়ো আন্দোলনৰ কাৰণে আমি বড়ো অনাবড়ো একেলগে হাতে হাত ধৰিবলৈ আগুৱাব পৰা নাই সেই দিল্লীৰ মানুহবিলাকে BTCৰ সৰু অঞ্চলৰ মানুহসকলৰ সমস্যাটো বুজি নাপাব পাৰে কিন্তু আমি বুজি পাওঁ কিয়নো আমি আঞ্চলিক দল এই অঞ্চলত যাৰ ফলত শান্তি সমন্বয় ঐক্যতা প্ৰতিষ্ঠা কৰিবলৈ আমি UPPL দলটো গঠন কৰিছোঁ আৰু যোৱা 4.5 বছৰত সেইটো প্ৰতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছোঁ আপুনি চাওক কংগ্ৰেছো আহিব মষ্ট ৱেলকাম বিজেপিও খেলিব মষ্ট ৱেলকাম ইণ্ডিপেণ্ডেণ্টলি খেলিব সকলোৱে ইণ্ডিপেণ্ডেণ্টলি খেলিব হাগ্ৰামাও খেলিব কিয়নো গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে গণতন্ত্ৰ নাছিলে BTC যি গণতন্ত্ৰটো আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ আপুনি অপেনলি কথা ক'বলৈ সক্ষম হৈছে মুখ মেলিবলৈ সক্ষম হৈছে ইয়াতকৈ ডাঙৰ আৰু গণতন্ত্ৰৰ অধিকাৰ কি লাগে থেংক ইউ ছাৰ